নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোকক আদৰণি জনাইছোঁ আৰু আজি মই যাবলৈ ওলাইছোঁ গোলাঘাট চৰকাৰী বেবেজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। বেবেজীয়া নহয় আচলতে বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আৰু কৌশিক যাব, অভিনৱ যাব, মই আৰু আমাৰ ছাৰ যাব আৰু তাত অনুষ্ঠান পাতিছে, মানে গীত মাতৰ এইবোৰ কিবা মাইন অভিনয় তেনেকৈ কিবা কিবি পাতিছে। আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া অভিনৱৰ এইবোৰ পেণ্টাৰ হৈ গ'ল। ভূত লাগিছে নে? লাগিছে। এইফালে কৌশিকে সেইটো কি কিবা হাত দিছে নেকি? তাৰপৰা অলপ পিছতে আৰু প্ৰতিযোগিতা আৰম্ভ হ'ব। মই মানে মোৰ চেনেলত ভিডিঅ' দিব পাৰোঁ, খালি একদম হেৰি হোৱা নাই, সম্ভাৱনাহে হৈ আছে দেই। হেৰি হোৱা নাই যদিও মানে তলত ডেছক্ৰিপশ্যনত লিংক থাকিব, চাব আকৌ। আৰু এইটোৱে ইয়াৰ চেনেলত দিবই, মোৰ আৰু বেছি সময় নাই ওলাবলৈ। আপোনালোকে মুঠতে চাই থাকক ভিডিঅ'টো। নমস্কাৰ। আপোনালোকে কওক, ইয়াক ভূত লাগিছে নে জকৰ লাগিছে কওকচোন। একদম কমেণ্টত দি দিয়ক আৰু। চাই লওক, ভালকৈ চাই লওক। খালি এতিয়া ইমান ভাল নালাগে আৰু। ভয় নাখাব আকৌ দেই। ভয় নাখাব। আপোনালোকেতো ভয় নাখায়। এই আৰম্ভ হৈ গ'ল, চাই থাকক ভিডিঅ'টো। এতিয়া আৰম্ভ হৈ গ'ল অভিনৱৰ অভিনয়। চাই থাকক ভিডিঅ'টো। আৰু ভিডিঅ'টো মানে অভিনৱৰ অভিনয়টো গোটেইটো আপোনালোকক দেখুৱাব নোৱাৰিম, কাৰণ তাৰ চেনেলত সি দিম কৈছে। এই ডিছক্ৰিপশ্যনত আপোনালোকক লিংক দি দিম, আপোনালোকে চাব। আৰু মানে এইটো অভিনয়ত মই বুজাই দিছোঁ শুনক। মানে ইয়াত মাত বোল কৰিব নোৱাৰে, কথা ক'ব নোৱাৰে, অকল অংগী ভংগীয়ে বুজাব লাগিব। কেনে পাইছে কমেণ্টত জনাই দিব খালি। এতিয়া আহি গ'ল খানা। খাই দিওঁ আৰু পেটৰ মানে কি ক'ব আৰু, ভোকত মৰি আছোঁ আৰু। এতিয়া আমাৰ দীপেন বৰ্মন ছাৰে আপোনালোকক দুআষাৰমান ক'ব, আপোনালোকে ভিডিঅ'টো চাই থাকক। আজি ইংৰাজী 24/2/2021 টেলেণ্ট চাৰ্চ ছেকেণ্ডেৰী লেভেল গোলাঘাট ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিক্ট লেভেলত মাইম এক্ট এণ্ড মনো এক্ট কম্পিটিশ্যন অৰ্গেনাইজ কৰিছিলে RMSে। আৰু তাত স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক অংশগ্ৰহণ কৰিবৰ কাৰণে প্ৰতিখন বিদ্যালয়ৰ হেডসকললৈ ইনফৰ্মেশ্যন দিছিলে। আৰু তাত মই আজি মোৰ বিদ্যালয়ৰ এজন ভাল প্ৰতিভাৱান ছাত্ৰ শ্ৰী অভিনৱ শইকীয়াক ইয়ালৈ আনিলোঁ আৰু তেওঁ ইয়াত অংশগ্ৰহণ কৰিলে। তেওঁ মাইম এক্টিং কৰিছিলে, মানে মুকা অভিনয় কৰিছিলে। তেওঁৰ মুকা অভিনয়ৰ বিষয়বস্তু আছিল বিয়া ঘৰত নিমন্ত্ৰিত অতিথি। কলাটো আচলতে খুব এটা সহজ বস্তু নহয়। কলা বুলি ক'লে এটা বৃহৎ পৰিসৰৰ মাজত সোমাই আছে। নাট্যকলা, নৃত্যকলা, তাৰ ভিতৰত আমি যেনেকৈ সাধাৰণতে একাংকিকা নাট প্ৰতিযোগিতা কৰোঁ বা ভ্ৰাম্যমাণ থিয়েটাৰৰ যিবিলাক নাটক মঞ্চস্থ কৰা হয়, বা যিবোৰ আমাৰ MSR থিয়েটাৰ আছে, য'ত অপেশাধাৰী নাট্যকাৰসকলৰ দ্বাৰা নাট্য পৰিৱেশন কৰা হয় বা মঞ্চস্থ কৰা হয়, ঠিক তেনেকৈ এইটো এটা একক অভিনয় হওক বা মুকা অভিনয় হওক, বৰ সহজ কথা নহয়। এইটো জটিল বিষয়বস্তু আৰু খুব কম সময়ৰ ভিতৰতে বডি লেংগুৱেজৰ দ্বাৰা গোটেইখিনি প্ৰকাশ কৰিব লগা হয়। তাত হয়তো অভিনেতাজনৰ বিশেষ কষ্ট হয়, বহুখিনি মুহূৰ্ত পাৰ কৰিব লগা হয় আৰু বিশেষ এটা মেছেজ এই অভিনয়ৰ দ্বাৰা তেওঁ বিশেষ এটা মেছেজ দিব খোজে। আৰু আজি আমাৰ দৰ্শকসকলৰ মুখেৰে গম পোৱা মতে বা বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে মোক শুভেচ্ছা জনাইছে, ছাৰ আপোনালোকৰ বিদ্যালয়ৰ অভিনৱ শইকীয়াৰ অভিনয় যথেষ্টখিনি উন্নত হৈছে, মই শুনি সুখী হৈছোঁ। লগতে RMSৰ যিগৰাকী বাইদেউ শইকীয়া বুলি বাইদেউ আমাৰ আগত কথাটো ব্যক্ত কৰিছে আৰু চেষ্টা কৰিব কৈছে, শুনি নথৈ সুখী হৈছোঁ। ইমানেই। আৰু শেষত আপোনালোকলৈ এটা অনুৰোধ যে আমাৰ দীপেন বৰ্মন ছাৰে অভিনৱক এই যিটো অভিনয়ৰ বাবে মানে
প্ৰশিক্ষণ দিছিলে সেইটো খুব কম সময়তে প্ৰশিক্ষণ দিছিলে আৰু তাৰ বাবে আপোনালোকে এটা লাইক দিয়ক আৰু কমেণ্ট দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ